নিহাৰিকা। কথা দীপজ্যোতি দাস। আবৃত্তি মুকুল চেতিয়া। নিহাৰিকা, তোমাৰ মৌনতাই বুজাব খুজিছিলা নেকি মোৰ ভালপোৱা প্ৰশ্নৰ শেষ উত্তৰ? নে বুজাব খুজিছিলা তোমাৰ দুটি চকুত নিগৰি থকা সেই চিকমিকনিৰ চকুলোৰে? মোৰ বাৰু সেয়ে ভুল আছিল নেকি যে মই তোমাক পৃথিৱীৰ সকলোতকৈ বেছি ভাল পাইছিলোঁ, আৰু যাৰ বাবে আজি মই আত্মহত্যা কৰিবলৈও কুণ্ঠাবোধ কৰা নাই? আজি হয়তো তুমি আপোনজনৰ সৈতে কুশলে আছা, সুখেৰে আছা, আৰু মই যাব ওলাইছো চিৰদিনৰ বাবে আঁতৰি।